আপোনালোকক আজি মই পঢ়া কলেজখন দেখাম বুলি ভাবিলোঁ। ব'লকচোন আমি লাহেকে কলেজখনৰ ভিতৰলৈ সোমাই যাওঁ। বাকী সন্মুখৰ ভাগতে লিখা আছে নাজিৰা মহাবিদ্যালয় বুলি। দেখিছে আপোনালোকে এখন গেট। যদি সোঁ চাইডে চাই এইফালে পাৰ্কিং প্লেচ আছে, যোনখিনি ল'ৰা ছোৱালী ৰখায়। এইফালে মোৰ বাইকখন পাৰ্কিং কৰা আছে দেখিবলৈ পাইছে। ব'লকচোন ভাবিলোঁ আজি মই পঢ়া কলেজখনকে আপোনালোকক অলপমান দেখাওঁ। বাকী আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া ফুল আঁৰি থৈছে ওপৰত ডিজাইন টাইপৰ। সেইবাবে ভাবিলোঁ আপোনালোকক আজি কলেজখন দেখাওঁ। বোলো যিমান পাৰোঁ সিমানেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন এতিয়া আমি যাওঁ আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ যোনটো আমাৰ ৰুম, মানে আমি যোনটোত ক্লাছ কৰোঁ সেই ৰুমটোলৈ আপোনালোকক অলপমান লৈ যাওঁ। বাকী বন্ধ হৈ আছে আজি ক্লাছ ৰুমটো। তাকে এতিয়া গেটটো তলা মাৰি থোৱা আছে। চব কি ধুনীয়া লাগি আছে দেখিবলৈ। যোনটো আপোনালোকে ৰাইট চাইডে দেখিছে সেইটো আমাৰ লাইব্ৰেৰী আছিলে। বাকী সোঁফালে যোনখিনি দেখিছে সেইফালে সৰু সুৰা ফুল যোনবোৰ সজাই থৈছে। বাকী এই ফিল্ডটোতে কেতিয়াবা সৰু সুৰা কিবা প্ৰগ্ৰেম আদি পতা হয়। এইডোখৰতে আমি কেতিয়াবা লগৰকেইটাৰ সৈতে অলপমান ৰৈ মেলি আড্ডা মাৰোঁ। এইফালে আমাৰ ছাৰসকলৰ বাইক পাৰ্কিং কৰি থৈছে। কলেজৰ এই স্মৃতিবোৰ সদায় মনত থাকি যাব আৰু লগৰ লগত কৰা ধেমালিবোৰ বাকী সকলো সদায় মনত থাকি যাব। আপোনালোকক অলপকৈ হ'লেও কলেজখন দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী যিয়ে হওক নহওক, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰিব আৰু আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।